নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আজি পুনৰবাৰ আদৰণি জনালোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। এতিয়া পুৱা ভাত বনাই আছোঁ, তাতে আকৌ চেপাটো পাতি থৈ দিয়া আছে। এতিয়া যাওঁ বুলি ভাবিছোঁ, কিবা যদি লাগিছে তেতিয়াহ'লে মানে ভাতমুঠি ভালকৈ হ'ব আৰু। এতিয়া টিংটো লৈ লওঁ, টিং চিং লৈ লৈছোঁ। বলক এতিয়া চেপা চাবলৈ বুলি যাওঁ। পালোঁ বাৰীলে। এতিয়া আহি পালোহি আৰু চাওঁ চেপাত কি লাগিছে কি নাই। সেইটো চেপাটো এনেকৈ জাবৰ দি থোৱা আছিলে, প্ৰথমে জাবৰখিনি আঁতৰাই ল'ব লাগিব। কিবা যে লাগিছে দেই, জেগাটো চাই ল'ব নোৱাৰে। চাওকচোন কি লাগি আছে। ৱাও, কুচিয়া হয় নহয়। সেইটো কাৰণে এতিয়া নিজৰ টিঙত উলিয়াই দিলে, কাৰণ কি মুখনি নাই যে, ওলাই গুচি যাব কাৰণে মুখখন নাই যে। সেইটো কাৰণে এনেকৈ দাঙি লৈ যাম ঘৰত চাবলৈ। কিমান ডাঙৰ আপোনালোকে দেখিব, কিন্তু ইমান ডাঙৰেই হয়। অলপ যাম। এতিয়া ঘৰ আহি পালোহি, এতিয়া উলিয়াই দিছোঁ চাব। মুখখন বিচাৰি পোৱা নাই। বন্ধু বান্ধৱীসকল, গম পাইছেনে আপোনালোকে ওজনটো? কেমেৰাত অকণমান সৰু সৰু দেখে, কিন্তু যথেষ্ট ডাঙৰ কুচিয়া হয়তো। এতিয়া গুচাবলৈ বুলি মানুহজনে যা যোগাৰ কৰিছে আৰু। তাকে কুচিয়াটোক পিছল যিহেতু ছালখন এৰুৱাব লাগিব, সেয়া কৰিবলৈ হ'লে কিবা কিবি দৰকাৰ হয়। কি কি লাগে আপোনালোকক মই দেখাওঁ, আপোনালোকে জানেও যিহেতু, সকলোৱে জানেই, তথাপিতো অকণমান দেখাওঁ কি কি লৈছে এখেতে। ৰ'ব দেখাই আছোঁ। বন্ধু বান্ধৱীসকল দেখিছে নহয়, এতিয়া এইবিলাক যোগাৰ কৰি লোৱা হ'ল আৰু। এতিয়া গড় দাটো লাগিবই, আৰু এখন প্লেট লাগিব, অকণমান ফুটছা এয়া গামলাটো মই দি দিছোঁ। তেখেতে কাটি থাকক, মই বাকী আলু পিঁয়াজ এইবিলাক যোগাৰ কৰি লওঁ এতিয়া। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইতিমধ্যে ব্লেড লগালে আৰু ছালডোখৰ এয়া ছালখন টানি আছে, অকণমান জোৰ লাগে, পিছলো যিহেতু, সেইটো কাৰণে গম পাইছে আৰু কিনো ক'ম। সঁচাই লগাই লগাই আৰু এৰুৱাই আছে। ওপৰডোখৰ হৈ গ'ল, এয়া ইমানডোখৰ, ইমান পিছফালৰডোখৰ বেছি দিগদাৰ।
কাটিবলৈ বুলি আৰম্ভ কৰি দিছে আৰু এয়া এইকেইটা পিচকেইটা চাওক দাঙি দিছে মোৰ ওপৰলৈ এনেকৈ বহি আছোঁ আৰু কাটিব কেতিয়াকৈ শেষ হ'ব কেতিয়াকৈ ৰান্ধি খুৱাব তাকে ভাবি আছোঁ ৰান্ধিব আজি বুলি মানে কৈছোঁ আৰু মই চেপা চাই আনিলোঁ যে সেইটো কাৰণে লাগিলে যে মোৰ ভাগ্যখন ভালেই বুলি ক'ব লাগিব নহয় জানো ইমান ডাঙৰ কুচিয়া পাই আনিছোঁ যোৱাকালি পুঠি মাছ আৰু গৰৈ মাছ সোমাইছিলে ন আজি কিন্তু কুইনৰ লাকটো ভাল বাৰু কুইনে চাবলৈ গ'ল কুচিয়া এটা লাগিলে মোৰো লাক ভাল থাকেনে বহিয়ে দিছোঁ কথাষাৰ শুনি পিনি অকণমান আৰু এটা কথা মোৰ খোপাটো চকুটি কেনেকুৱা লাগিছে খোপাটো কি কাৰণে চাব লাগে চাওক না কেনেকুৱা লাগিছে খোপা বান্ধি থৈ থাকে আজি হাতখনে দি থাকিব দেখিলে কি খোপা দেখুৱাই ইউটিউবাৰ দেখাইছোঁ আৰু ন মহিলাবিলাকে বান্ধিবলৈ মানে বিচাৰে নহয় এনেকৈ পাককৈ এইডোখৰত আগটো ভৰাই দিলে এনেকৈ টাইট ফিট হৈ আছে মানে খোপাটো ভাল লাগিছে আৰু মজবুত লাগিছে গৰমত বহুত বান্ধিছোঁ তেতিয়াহ'লে ভিডিঅ'টো আগলৈ চাই থাকক ঢেৰ লেপ বকি থাকোঁ মই ক'বলৈ পালে পিছৰখিনি চাই থাকিব লাগিব এয়া অৱশেষত কাটি মেলি হৈ গ'ল আৰু এয়া ওচৰৰ পৰা দেখাইছোঁ চব পিচকেইটা হাতো কঁপি যায় নহয় কেমেৰা দেখিলে নাই হোৱা ভাল চাগে নাই হোৱা অকণমান হৈছিলে ভাল এইয়া দেখিলে এতিয়া ভালকৈ বন্ধু বান্ধৱীসকল যিহেতু কুইনে আজি কুচিয়া মোক ৰান্ধিবলৈ কৈছে সেইটোকে অকণমান কামত আগবাঢ়িছোঁ আৰু দেই পানী তাৰপিছত এইফালে কুইনে আলু পিঁয়াজ কাটি দিছে বাৰু মই অকণমান গৰম পানী বহাই লওঁ অকণমান পানী দি দিব লাগিব এতিয়া গৰম পানী অলপ কৰি লওঁ কাৰেণ্টতে উপায় নাই আৰু কুচিয়া পাই লাভো হৈছে বিপদো হৈছে যিহেতু বনাবলগীয়া হৈছে এতিয়া পানীখিনি গৰম হৈ থাকিব কাৰেণ্টত দি দিলোঁ তাৰপিছত मिलजुल कर ही दुनिया चलता है ऐसे अहंकार है क्या करूँगा हम नहीं बनाएंगे तो अब बनाएगा अब नहीं बनाएंगे तो हम बनाएंगे ऐसे मिलजुल कर रहना चाहिए है ना नहीं हिंदी अच्छे से नहीं जानता है लेकिन बोलने के लिए बहुत कुछ इसको लेकिन मुख में आसामीज भी निकल जाता है इसलिए नहीं बोलता हूँ बोल देना कैसा है हमारा ये हिंदी भाषा পিঁয়াজ কাটি অকণমান সহায় কৰি দি আছে একেটা বনাবলৈ কৈছোঁ আৰু নে কি কয় কি কথা এতিয়া মই কাটি আছোঁ এইবোৰ কাটি আছোঁ আপোনালোকক দেখাবৰ কাৰণে নেকি তেখেতে বনাম বুলি ক'লে এতিয়া যে মোক বনাব যোৱা বুলি কৈছে কি কৰোঁ শুনিছে এতিয়া মোকহে কৈছে বনাব যোৱা বোলো কেমেৰাটো কৰিবৰ কাৰণে মিছা কথা কৈ দিছে মোক বনাবলৈ কৈছে যে মই বনাম নে নবনাম সেইটোতো বহুত ডাঙৰ কথা হৈছে মইতো বন্ধু বান্ধৱীহঁতক মিছা কথা ক'ব নোৱাৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব তেতিয়াহে গম পাব কোনে বনাইছে কিন্তু দেই মই কিন্তু এইবিলাক কাটি আছিলোঁ দেই গম পাইছেনে এইবিলাক আলু কটা হৈ গ'ল অলৰেডি তিয়াই থৈছোঁ মানে আলুত বহুত কিবাকিবি ওলাই যায় এইটো ফেচাৰ চব লাগি যায় মানুহৰ তিয়াই পানীটো অলপ জোৱাই দিছোঁ আৰু এইবিলাক কাটি লৈছিলোঁ এতিয়া কৈছে যোৱা বোলে কেৰাহী পাতিব যোৱা বনাব যোৱা কোৱা শিখা আকৌ কি ক'লা শুনিছে পলাই দিছে এতিয়া লাজ পাইছে এতিয়া আপোনালোকে কোনে বনালে চাবলৈ হ'লে আৰু অকণমান ধৈৰ্য ধৰক ভিডিঅ'টো চাই থাকিব দেই ধৈৰ্য সহকাৰে বলক এতিয়া এইখিনি ভিতৰলৈ লৈ যাওঁ এতিয়া খুজি যেনে তেনে দিয়ক না কৰি লৈছোঁ এতিয়াতো বহুত ডাঙৰ কথা হৈছে এতিয়া বনাব কোনে সঁচাকৈ কৈছোঁ বনাব কোনে এখেতেতো মোক বনাবলৈ দিছে বুলি গৰম পানী চৰম পানী অলৰেডি কৰিলেই তাৰপিছত মইতো এখেতক বনাবলৈ ক'লোঁ এতিয়া যে মোক বনোৱা তুমি বুলি কৈছে এতিয়া বনাব কোনে প্ৰকৃততে মিছা কথাও আপোনালোকক ক'ব নোৱাৰে বৰ বিমূৰত পৰিছোঁ সঁচাকৈ কৈছোঁ এখেতে কেমেৰা লৈ আছে নিদিয়ে কেমেৰাটো সেইটো কাৰণে কোনে বনাব মই এতিয়ালৈকে একো ধৰিব পৰা নাই মোকতো বনাবলৈ কৈছে মই বনাই দিব পাৰিম বনাই দিলেতো আপোনালোকক মিছা কথা কোৱা হৈ যাব তেখেতে নহয় জানো বনাম বুলি কৈ ঠগে নেকি নহয় জানো সেইটো কাৰণে খুব মানে ज़्यादा ही गड़बड़ है इसलिए वीडियो कंटिन्यू देख जाना
বন্ধু বান্ধৱীসকল এতিয়া খানা বনোৱাত পূৰা বিতৰ্ক হৈ গৈছে নহয়। কুইনেতো ক'লেই আচলতে পুৰুষসকলে বুলি ক'লেও ভুল হ'ব, কিছু কিছুৱে বনোৱাটো বৰ আমনি পায় নহয় জানো। তাৰ ভিতৰত ময়ো এজন আকৌ। সেইটো কাৰণে এতিয়া কুইনেও মৰমতে বনাম বুলি এবাৰ কৈছিলোঁ, আকৌ বোলো তুমিয়ে বনোৱা বুলি কৈছোঁ। এতিয়া দেখিছোঁ লাষ্টত 50-50 কৰিব লাগিব। 50-50 কৰি দিম। মই অকণমান আৰম্ভ কৰি দিম, কুইনে অকণমান আৰম্ভ কৰিব দিয়া। আপোনালোকে চাই থাকক বাৰু ভিডিঅ'টো। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আৰম্ভ কৰি দিছোঁ আৰু দেই। এয়া গেছত কেৰাহী পাতিছোঁ আৰু কাৰেণ্ট নাই। কাৰেণ্টটো গ'লগৈ। তেতিয়াহ'লে তেল দি লওঁ। মাৰিছোঁ এয়া টচ দেখিছে নহয়, এইফালে কেমেৰা। এতিয়া দি ল'ম অকণমান থেঠালি লোৱা নহৰু আৰু এয়া হেৰি আদা। এনেকৈ অকণমান দেৰি দি লওক, তাৰপিছত দি দিম মাংসখিনি। কাৰেণ্টটো গুচি গ'ল নহয়, আকৌ এই গেছত পাতি লৈছোঁ এতিয়া পানীটো। পোহৰ চোহৰ নাই, এতিয়া ভাল লাগিছে নাই কেনেকৈ গম পাব আপোনালোকে। এয়া তেল এৰিছে আৰু অকণমান লৰাই লওঁ। ভাল লাগিছে যদি, মনে খাইছে যদি, কইনি দিয়া কিয় তুমি আগকো ধুনীয়াকৈ খোপা কৈ দিবলে বান্ধিবাৰ ৰাতি ৰাতি টোপনি নাহে, ৰাতি টোপনি নাহিলে উজাগৰ থাকিলে মৰম হেনো বেছিকৈ বাঢ়ে। ঢাকন উঠাই ভেদাইলতা দি দিছোঁ, কিন্তু আন্ধাৰ যে নেদেখা আপোনালোকে। আমাৰ পাকঘৰটো আন্ধাৰ আৰু অলপমান লৰাই লওঁ, তাৰপিছত গৰম পানী দি দিব লাগিব। কল আহিছে আৰু ঢাকি দিম। এতিয়া নমাই দিম। এইখিনি মাংসখিনি এনেকৈ উলিয়াই থলোঁ আৰু হাঁহি ধেমালিৰ মাজেৰে 50-50 খানাটো বনি গ'ল আৰু তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। খোৱাখিনি নেদেখাওঁ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ আৰু আজি, কাৰণ কেলৈ চবেইনো ক'ত শুনিব না। আজি নকওঁচোন, সদায় কৰিব কওঁ। এয়া খানা খাই ল'ব লাগিব আৰু এতিয়া আজি ভিডিঅ'টো বন্ধু বান্ধৱীসকল ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পালে কমেণ্ট এটাকে কৰিব, ছাবস্ক্ৰাইবটো ক'ত কৰিবনো। বাই বাই।